क'क्राझारनि सासे गागि खौरांगिरि दा सेन्टिनेल खौरां बिलाइनि खौरांगिरि अजित बसुमतारी बिथाङा स्ट्रक जानानै पेरालाइज बेरामाव गोग्लैनानै थानांनायखौ मिथिनानै दिनै आरोबाव बिथांनि न'आव इन्डिजिनास ट्राइबेल साहित्य सभानि गाहाय नेहाथारि कमलाकान्त मुसाहारि बिथाङा खौरां लाफैदों। क'क्राझार बिटिसिनि सेक्रेटारियेटआव माबा मोनसे खामानि लानानै फैनायाव दिनै क'क्राझारनि सासे गागि खौरांगिरि अजित बसुमतारी बिथांनि बेरामजों भुगिनांना गोग्लैना थानांनायखौ मिथिनानै बिथांनि न'आव फैनानै खौरां लाफैदों आरो थाबैनो गोजौ फाहामथाय लानानै सिगांनि बादिनो खौरांगिरिनि हाबाखौ मावफिननो हानाय बादिनो इसोरनिसिम आरज गाबदों। लोगोसे गोबाव सम खौरां बिजोङाव हाबा मावबोनानै समाजाव बायदि खौरां दैथायबोना समाजनि हाबा मावबोनायखौ नायनानै बिथांखौ मान होनाय बादियै आखायाव बिबार होना आरो गांसे आर'नाइजोंबो बरायनायखौ नुनो मोननाय जादों। बेयाव खौरां लाफैनानै आरो बिटिसिनि सेक्रेटारियेटआव मा हाबा लानानै फैयामोन बिनि सायाव आइटिसानि गाहाय नेहाथारि कमलाकान्त मुसाहारि बिथाङा मा फोरमायखो फै जों आबुङै मिथिनानै लानि। মই क'क्राझारत বিশেষ কাম এটাত বিটিসি সেক্ৰেটাৰীটো কাম এটাত আহিছিলোঁ আৰু মোৰ আহি আমাৰ কোকৰাঝাৰ সাংবাদিক সন্থাৰ জ্যেষ্ঠ সাংবাদিক সেন্টিনেল কাকতৰ বহু বছৰ ধৰি সাংবাদিকতা কৰি আমাৰ বড়ো সাংবাদিকতাক বহুত ওপৰলৈ আগবঢ়াই নিয়া অজিত বসুমতাৰী তেখেতৰ হঠাৎ যি অসুস্থৰ খবৰ পায় মই ইয়াত আহিছোঁ আৰু তেখেতৰ আশু আৰোগ্য কামনা কৰি তেখেতে কিছু আৰোগ্য পাইছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে তেখেতে আকৌ আগৰ নিচিনা সুস্থ সুৰক্ষিত স্বাস্থ্যৰ গৰাকী হওক আৰু আমাৰ বড়োলেণ্ডৰ সাংবাদিকতাক আকৌ উজ্বলাই তুলিবৰ কাৰণে তেখেতে কাম কৰিব পৰা ধৰণৰ তেওঁৰ স্বাস্থ্য আৰু সুখ ঘূৰি আহক তাৰ কাৰণে ভগৱানৰ ওচৰত বৰাই বাটো আফা ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ এটা মই শুভকামনা দিব আহিলোঁ। আৰু এতিয়া মই আমাৰ বিটিসি সেক্ৰেটাৰিয়েটত আমাৰ 8টাকৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা 2019 চনৰ জুলাইত আৰম্ভ কৰা মাল্টিলিংগুৱেল ডিকশ্যনাৰী অফ ইণ্ডিজিনাছ ট্ৰাইবেল লেংগুৱেজেছ 11টা ভাষাৰ বহুভাষিক যি অভিধান এই অভিধানৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। সেই সময়ত বিটিসিৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰথম কিস্তি 10 লাখ টকা দিছিলে আৰু দ্বিতীয় কিস্তি 15 লাখটো বিভিন্ন কাৰণত কোভিড বা বিভিন্ন ইলেকশ্যন এইবিলাকৰ কাৰণে থাকি গৈছিল। এতিয়া বৰ্তমানৰ নতুন মাননীয় CEM প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে দ্বিতীয় কিস্তি 15 লাখটো মুকলি কৰি দিয়াৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে। এতিয়া কিছু আমাৰ কৰণীয় আছে। এই ডিকশ্যনাৰী কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমি ইংলিছৰ পৰা বড়ো ডিমাচা দেউৰী গাৰো কাৰ্বি ৰাভা তিৱা মিচিং লগতে অসমীয়া আৰু হিন্দী সম্পূৰ্ণ হ'ল আৰু প্ৰায় আমাৰ ট্ৰাইবেল ভাষাবিলাকো সম্পূৰ্ণ হ'ল। DTP চলি আছে 1480 পেজৰ DTP আল্টিমেটে কমপ্লিট কৰা হ'ল আৰু এৰ পৰা এললৈকে সম্পূৰ্ণ ফাৰ্ষ্ট প্ৰুফটো হৈ গ'ল। এতিয়া হিন্দী অসমীয়া আৰু ছেকেণ্ড প্ৰুফৰ কাৰণে M এলফাবেটৰ পৰা জেডলৈকে কাম চলি আছে। গতিকে এই দ্বিতীয় কিস্তিৰ 15 লাখ টকাটো যদি আমি পাওঁ তেতিয়া আমাৰ এডিটিং কামটো সম্পূৰ্ণ হ'ব। আমি জুলাইৰ ভিতৰত এডিটিং কাম কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসমৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী মাননীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আমি কৈছোঁ যে ভাষা গৌৰৱ আঁচনিৰ 3 কোটি টকা আমি ইচ্ছা ইণ্ডিজিনাছ ট্ৰাইবেল সাহিত্য সভাই আমি লোৱা নাই। সেইটো একমাত্ৰ আমি এই 11টা ভাষাৰ এই ডিকশ্যনাৰী ছপোৱাৰ কাৰণে ৰাখি থ'ব দিছোঁ। ইতিমধ্যে ফাইল প্ৰচেছ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকক নিৰ্দেশ দিছে যে কৰ্পাছ প্ৰান্তৰ আমি এইটো ব্যৱস্থাটো আমি লোৱা নাই। আমাক ডিকশ্যনাৰী 20,000 কপি ডিকশ্যনাৰী প্ৰিণ্ট কৰি দিব লাগে।
এই 3 কোটি টকাৰ 20,000 কপি ডিকচনাৰী ছপাই দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে কোটেশ্যন লৈ পেলাই আমি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিছোঁ হায়াৰ এডুকেশ্যনৰ ফাইল প্ৰচেছ হৈছে কয়টা ভাষা এটা ভাষা ইংলিছ আৰম্ভণি ছেকেণ্ড বড়ো তাৰপিছত আমি এলফাবেটিকেলি নিছোঁ ডিমাচা দেউৰী তাৰপিছত মানে গাৰো তাৰপিছত আপোনাৰ মিচিং তাৰপিছত ৰাভা তাৰপিছত তিৱা তাৰপিছত লাষ্টত অসমীয়া আৰু হিন্দী আৰু হেৰিও আছে ডিমাচা আছে সেইটো এনেকৈ 8টা খিলঞ্জীয়া জনজাতীয় ভাষা আৰু মানে অসমীয়া আৰু মানে হিন্দী আৰু আৰম্ভণিটো বেষ্ট ৱৰ্ডটো হ'ল আমাৰ ইংলিছ তো ইতিমধ্যে 1480 পেজ ডিটিপি কমপ্লিট কৰা হ'ল তাকে এতিয়া আমি ফাইনেল প্ৰুফ ৰিডিং আৰু অসমীয়া হিন্দী টাইপিংটো চলি আছে আমি জুলাইৰ ভিতৰত এডিটিং কাম কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ যে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই যিটো ছেকেণ্ড ইনষ্টলমেণ্টৰ ফাণ্ডটো যদি সোনকালে ৰিলিজ কৰি দিয়ে আমাৰ লাষ্ট উইক অফ মে'ৰ 25, 26, 27 হাফলঙত আমাৰ ডিমাচা সাহিত্য সভাৰ সৌজন্যত তাত মানে ৱৰ্কশ্বপ হ'ব তাৰপিছত আমি কোকৰাঝাৰত মানে ফাইনেল যিটো মেনুস্ক্ৰিপ্ট ৱৰ্কশ্বপটো কোকৰাঝাৰত কৰিম গতিকে এনেকৈ জুলাইত টাৰ্গেট কৰিছোঁ আমি যিহেতু 19 জুলাইত আমি আৰম্ভ কৰিছিলোঁ 2 জুলাইত আৰম্ভ কৰিছিলোঁ 19ত কিন্তু 2020ত ক'ভিড আহিল 21 তাৰ মাজতো কিন্তু আমি ৱৰ্কশ্বপটো কৰি অন্তত ৰাইটিংখিনি কমপ্লিট কৰিলোঁ আৰু এতিয়া মানে অসমীয়াটো আমাৰ আগৰ মানে বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী আছিলে গোবিন্দ নাৰ্জাৰী তেওঁৱে 1 মাহত হিন্দীখিনি পুৰা কমপ্লিট কৰি দিছে গতিকে আশা কৰিছোঁ জুলাইৰ ভিতৰত মেনুস্ক্ৰিপ্টটো আমি ৰাইজৰ হাতত তুলি দিব পাৰিম नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101 536360 700-226-133 9101 536360